বাপেৰ ঔষধটো খাইছিলোঁ আৰু নিজৰ ঔষধটো কৰিবলৈ হ'লে নাই সেই একদম কাঁহী পাতি পেলাই থৈছে সেইফালে দম কাপোৰ পেলাই থৈছে সেইপা সেইফালে ল'ৰা ছোৱালী পে কান্দি আছে সেইফালে ৰাম 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 এইজনীয়ে খাই এদাই কৰি দে 3টামান কণী লৈছে ৰাম 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 এইজনীয়ে খাই এদাই কৰে দিনটো দেখিবি খায়ে থাকে ইফালে যাবি খাই থাকে সিফালে যাবি এজনী লেপৌ এজনী খায়ে থাকে। আপুনি পাৰিছিলে নি কণীকেইটা আপুনি পাৰি দিয়া নিচিনা যে একেবাৰে বল দি মোক গালি পাৰিবলৈ আহিছে যে নে আপোনাৰ দেউতাই পাৰিছিলে একেবাৰে বল দি পাৰি দিয়া নিচিনা যে গালি দিবলৈ আহিছে যে 10টো মই নিজৰ টকাৰে কিনি খাইছোঁ 10টো মই নিজৰ টকাৰে কণী কিনি খাইছোঁ আৰু খাম সেইসোপা বাচন বৰ্তন ধুই দুপৰীয়া দেখি নেপালি কাম নাই বন নাই অকল দিনভৰ খোৱা এইবোৰ খাবলৈহে আহিলে কাম নাই বন নাই আজিকালি বোৱাৰী এইবোৰ অকল দিনটো দেখিবি সিফালে যাবি খাব এইখিনি এতিয়া 3টামান কণী লৈ লৈছে লাজ চলে নেপাওঁ কাম বন এটা কৰিবলৈ হ'লে নাই সেই একদম কাঁহী পাতি পেলাই থৈছে সেইফালে দম কাপোৰ পেলাই থৈছে সেইপা সেইফালে ল'ৰা ছোৱালী পে কান্দি আছে সেইফালে বহি খাই আছ ৰাম ৰাম 3টাকে কণী লৈ লৈছে ৰাম 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 এখন বৰ ৰাইকক এখন ঘৰত খাবলৈ পাইছিলি কানিবা খাবলৈ পাইছিলি ঘৰত বাপেৰৰ দিনত খাবলৈ পাইছিলি মোৰ ঘৰত খাই শেষে কৰিলি বাপেৰ ঔষধটো খাইছিলোঁ আৰু নিজৰ ঔষধটো বাপেৰ ঔষধটো খাইছোঁ সেইকাৰণে মতা ঔষধটো খাইছোঁ আপুনি একেবাৰে মোক আপুনি একেবাৰে নোখোৱা ঘৰ বুলি ভাবিছে মোৰ ঘৰত গৈছোঁ আপুনি একেবাৰে এহাতলৈকে চেলেকি খাই আহে গোটা হাঁহ খাই আহে গোটা একদম ব্ৰইলাৰ খাই আহে তেতিয়া আপোনাক কি কয় নেকি মোৰ মায়ে আপোনাৰ ঘৰত কি চাকৰি কৰি আনিম বুলি ভাবিছিলে নেকি 10টো মতামৰ ভিতৰে বিয়া পাতি আনিছে মোক ইয়াত মোৰ সম্পূৰ্ণ অধিকাৰ আছে আপুনিওতো লোকৰ ঘৰৰ পৰা আহিছিলে এদিন আপুনিতো জন্ম হৈছে নি এখন ঘৰ আপুনিতো লোকৰ এখন ঘৰৰ পৰা আহিছিলে আপোনাৰ শাহু নাছিলে নি আপোনাৰ শাহুৱে এনেকুৱা অত্যাচাৰ কৰিছিলে তেতিয়া আপোনাৰ মনত নপৰিলে কেনেকুৱা লাগিছিলে আপোনাৰ তেতিয়া আপুনি যে মোক খোৱা দেখিবই নোৱাৰে অকল খাই থাকক বুলি কয় নেখাই কি কৰিম 10টো মই নিজৰ টকাই কিনি আনি খাইছোঁ বুঢ়ী যেনিবা নিজেহে কণী পাৰি দিছে কণীটো যেনিবা বল দি পাৰিছে সেনেকৈ বকিছে খোৱা দেখিবই নোৱাৰো বুঢ়ী কাম বন দেখিলেতো চিধা বেমাৰ এক্টিং কৰি বিচনাখনত শুয়ে দিবিগৈ আৰু দিনভৰ সেই বিচনাখনতে ঘেদালি শুবি কাম বনতো একো নায়েই কাম বন পৰা দেখিলে বেমাৰেই হয় ভয়ে খাওঁ ইমান বেমাৰ হৈছে বুজিয়ে নাপায় নিজৰ জীয়েক হ'লেহে বুজি পাব মই যে লোকৰ ঘৰৰ পৰা অহা সেইকাৰণে বুজিয়ে নাপায় গাটো যে ইমান বেয়া লাগিছে বুজিয়ে নাপায়